এতিয়া পাইছে ৰাতি 2টা। এতিয়া আমি ডিব্ৰুগড়ৰ যিটো প্ৰতিদিন প্ৰেছ তাৰ পৰা আমি পেপাৰ লৈছোঁ, মানে ছানডে পেপাৰখন লৈছোঁ। এয়া চাওক বাইদেৱে আমাক পেপাৰ আনি কেনেকৈ দিছে চাওকচোন বাৰু। নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বিহু সন্মিলন চাবলৈ। নিতুল দা ধৰা গীতৰ হয় অকণমান আপোনালোককো দেখুৱাইছোঁ। মই বেছিকৈ ভিডিঅ' নকৰিলোঁ, অলপ কৰিলোঁ, তাকে আপোনালোককো দেখুৱাইছোঁ। এতিয়া আমি বিহু চাই ঘৰলৈ বুলি আহি আছোঁ। এয়া হৈছে প্ৰতিদিন প্ৰেছ। প্ৰতিদিন প্ৰেছটো আমাৰ ঘৰৰ পৰা একদম নিচেই ওচৰতে আছে, ডিব্ৰুগড় প্ৰতিদিন প্ৰেছ। ইয়াতে আমাৰ লগতে থকা বাইদেউ এগৰাকীয়ে পেপাৰ এখন আনিবলৈ বুলি কৈছে, মানে বাইদেউ প্ৰেছত কাম কৰে, সেইটো কাৰণে তেখেতে মাতিলে তেখেতৰ লগৰ কেইজনমানক, আৰু তেওঁ পেপাৰ দিছে আৰু আমাকো এখন এখন দিছে চাওকচোন বাৰু। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।